हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰিছো সকলো ভালে আছে ময়ো ভালে আছো আজি এটা ঘৰতে ফেস পেক বনাম ফেস পেকটো কেনেকৈ বনাম আপোনালোককো দেখুৱাই থাকিম এনে বাহিৰত নাযাও কাৰণ ইমান গৰম দি আছে ইমান ৰ'দ সৈ কাৰণে পাৰ্লাৰত নাযাও ভাবিছো এটা ঘৰতে ফেস পেক ইউজ কৰিম মই যেটো ফেস পেক ইউজ কৰিম না হেতু ফেস পেকটো আপোনালোকও যদি ইউজ কৰে তেতিয়ালে আপোনালোকৰো ঘৰত পাই যাব সো ধুনিয়া হয় ফেস পেকটো আপোনালোককো দেখুৱাই থাকিম আপোনালোকে ভিডিওটো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকক ইয়াত এটা বাটি লৈছো ইয়াত মই বেসন দিম 3 চামুচ এয়া পুৰা 3 চামুচ দিলো দুটা মানুহ লগাম ন এই কাৰণে এনেকুৱাকৈ 3 চামুচ দিলে হ'ল ওকে ইয়াত মই দিম অকমান হালধি গুৰি এইখিনি ভালকৈ এতিয়া মিক্স কৰি লম এতিয়া ইয়াত দিম মই এলোভেৰা এইখিনি এলোভেৰা জেল হয় আৰু এলোভেৰা জেল স্কিনৰ কাৰণে কিমান প্ৰয়োজনীয় আপোনালোকে জানে সো এয়া দি দিলো এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি লম এতিয়া ইয়াত এড কৰিম আও গাখীৰ এইখিনি আও গাখীৰ দি দিলো এতিয়া আকৌ এইখিনি ধুনীয়াকৈ মিক্স কৰি লম এনেকুৱা হ'ব লাগিব চাও কিমান ধুনিয়া এটা ফেস পেক ৰেডি হৈ গল ইমান কম সময়তে এতিয়া মুখত এপ্লাই কৰো বলক সো এতিয়া মই ফেস পেকটো লগাম আপোনালোকে চাই থাকক ভিডিওটো মোৰ ব্ৰাছ নাই সো মই হাতেৰে লগাম মোৰ অকমান পনীয়া হৈ গল और गाखिर बेसि के ढाली दिलु साइड खेत लगाई दिम पूरा चाब पारे गोटेबिलक बहि गइसे आपनालोक কৈছিলো যে বহুত পনিয়া হ'ব বুলি মোৰ অলপ গাখীৰ বেছি হৈ গল সো এনেকৈ মই 1 ঘণ্টা থাকি দিও আপোনালোক 1 ঘণ্টাৰ পিছত দেখুৱাই আছো সো ইয়া চাব পাৰে গোটে শুকাই গল मैं देखिसे आदत लगा ना ये धुले अपना देखुवाई आसो रिजल्ट केनेकुवा হয় सो बहुत ভাল লাগিছে ফেস পেকটো লগাই আপোনালোকক কি কম তো আপোনালোকে ট্ৰাই কৰি চাব আপোনালোকে নিজে গম পাব আৰু আপোনালোকে দেখিলে মই কিমান কম সময়তে এটো ফেস পেক ৰেডি কৰিলো সো এয়া আছিল এটা আজি সৰু ভিডিও যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিবা বাই বাই